আসসালামু আলাইকুম হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় সকলো ভালেই আছে মই পিছে আপোনালোকৰ দুৱাত আলহামদুলিল্লাহ ভালেই আছোঁ ৰমজান মাহ চলি আছে সকলোৱে যিহেতুটো ইফতাৰ ভিডিঅ' দিয়ে তো মই আজি এটা আনবক্সিং ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত তেনেই সাধাৰণ এটি আনবক্সিং ভিডিঅ' যিটো বস্তু আপোনালোকৰ আগৰ পৰাই আছে বাট এতিয়াহে মোৰ হৈছে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো চাওক মোৰ কাৰণে এটা হাজবেণ্ডে ট্ৰাইপড আনি দিছে এইটো কেমেৰা ষ্টেণ্ড হয় এইটো আপোনালোকৰ আছেই চবৰে আছে মোৰেই নাছিলে এইটো ইউটিউবাৰ সকলৰ বাবে ভিডিঅ' বনাবৰ কাৰণে অতি লাগতিয়াল প্ৰয়োজনীয় বস্তু যিটো নহ'লে ভিডিঅ' নহ'ব ভিডিঅ' হ'ব বাট এই কুকিং ভিডিঅ' এইবিলাক ভিডিঅ'ৰ কাৰণে কুকিং ভিডিঅ'ৰ কাৰণে এইবিলাক লাগতিয়াল ইম্পৰ্টেণ্ট হয় গতিকে মই এটা আনি লৈছোঁ চক জিছানে কি কৰি থাকে জিছানত লাগে এইবিলাক বস্তু তাৰ চুব লাগে দেখিব লাগে খুলিব লাগে চক মই ফাৰ্ষ্টতে এইবিলাক খুলি আছোঁ লগাই আছোঁ শিকি আছোঁ লাহে লাহে আপডেট হ'ব ভিডিঅ'বোৰ চাই থাকিব সকলোৱে ছাপোৰ্ট কৰিব আপোনালোকৰ ছাপোৰ্টৰ অবিহনে মই একো কৰিব নোৱাৰিম প্লিজ ছাপোৰ্ট কৰিব মোক চব দিছনে কি কৰি থাকে একো কৰিব নোৱাৰি এইটো কাপোৰটোৱে লৈ যাব এতিয়া চাবচোন এইটো লৈ গ'ল নহয় এইটো ওখ কৰিব পাৰিব এইটো ভিডিঅ'টো কৰিবই নোৱাৰিলোঁ এইটো ট্ৰাইপডটো পিছত আৰু এটা বস্তু আছিলে বলক তেন্তে সেই বস্তুটো আনবক্সিং কৰোঁ এইটো এটা গ্ৰাইণ্ডাৰ মেচিন হয় যিটো সকলোৰে ইউজ কৰাই হয় সকলোৰে ঘৰত লাগেই চাওক 4টা বস্তু দিয়া আছে ফিলিপছৰ হয় এইটো হেভি হয় খুবেই ভাল নগাঁৱৰ পৰা লোৱা হৈছে আপোনালোকেও ল'ব পাৰে মোৰ তেনেই সাধাৰণ ভিডিঅ'বোৰ সকলোৱে চাবচোন বলক ভিতৰত কি আছে চাওঁ হওক এইটো এটা ডাঙৰটো ইয়াত জুচ বনোৱা হয় আৰু ছেকেণ্ডটো এইটোত ইডলিৰ পেষ্ট বনোৱা হয় ইডলিৰ কাৰণে দিয়া আছে বিশেষকৈ লিখাই আছে তাত এইটো এটা তিন নম্বৰটো হৈছে চাউলৰ গুড়ি হালধিৰ গুড়ি আৰু জলকীয়াৰ গুড়ি এইবিলাক ড্ৰাই বস্তুবিলাক কৰিবলৈ দিয়া হৈছে এইটো 3 নম্বৰটো আৰু 4 নম্বৰটো এইটো সৰুকৈ এইটো চাটনি বনোৱাৰ কাৰণে দিয়া হৈছে আৰু এইটো এটা মেচিন মই ভিডিঅ' একো কৰিব নোৱাৰোঁ জিৰ'ৰ পৰা আৰম্ভ কৰিছোঁ এইবিলাক ভিডিঅ'বোৰ ইফাল সিফাল হ'ব পাৰে প্লিজ বেয়া নাপাব ছাপোৰ্ট কৰিব লাহে লাহে আপডেট হ'ব এইটো ইডলিৰ কাৰণে দিছে আৰু এটা চাউলৰ গুড়ি চুৰি কৰিবৰ কাৰণে আৰু এটা চাটনিৰ কাৰণে মুঠতে 4টা দিছে তো এইখিনি আছিল দেখুৱাবলগীয়া তো সকলোৱে মোৰ ভিডিঅ'বোৰ চাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই বাই